নমস্কাৰ বন্ধুসকল, মই ঋতু পৰ্ণ শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল APS প্ৰেজেণ্ট টিভিলৈ। চ' বন্ধুসকল, আজি ভিডিঅ'টো লৈ আহিছোঁ আবাহন থিয়েটাৰৰ 21-22 বৰ্ষৰ এখন জনপ্ৰিয় নাট যাৰ নাম মধুবালা। ইতিমধ্যে মধুবালাৰ প্ৰথম খণ্ড দ্বিতীয় খণ্ড আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু আপোনালোকে ভাল সহায় দিছে, মৰম দিছে। সেয়েহে মই পুনৰ মধুবালাৰ তৃতীয় খণ্ড আপোনালোকৰ মাজত লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। তই ঠিকে আছ ভাইটি? একো হোৱা নাই তোৰ? সেইকাৰণে তোক মই বেয়া পাওঁ। কিয় তেনেকৈ যায় তোকে ফেপেৰি পাতিবলৈ যাওঁ কচোন? সেইটো গুণ্ডাৰ লগত ফাইটিং কৰাৰ বয়স তোৰ হোৱা নাই নহয়। জুনিয়ৰ জগতে কিয় চিনিয়ৰ এক্টিং কৰিবলৈ যাওঁ? এই ছোৱালীজনী কি হ'ব বাপ? কোনে বচাব তাই? বহুত বহুত ধন্যবাদ আপোনাক, বহুত বহুত ধন্যবাদ। মোৰ নিজৰ জেগাত এই গুৰি পৰুৱাকেইটা কেনেকৈ আচৰিত কথা, কোনে মাৰিছে সেয়াও নাজানে। হেৰি পুৰোহিত, কিবা কৰে যে সোনকালে কৰক না। আপোনাৰ বায়ে দেখোন বিয়াৰ চিঠি চপাবলৈ লাগিয়ে গ'ল বাপেকে। কিনো চাই আছে এনেকৈ থৰ লাগি? হেৰি কালি যে বদমাছ ল'ৰাকেইটা আহিছিল, সিহঁতক কোনোবাই বৰ বেয়াকৈ মাৰিলেহে। মাৰিলে মানে মৰি থাকিল নেকি? মৰা নাই, আধা মৰা কৰি ইয়াতে পেলাই থৈ গৈছিল। এতিয়া ময়ো টেনশ্যনতে আধা মৰা হৈ যাম বাপেকে। কিবা এটা কৰি বিয়াখন কেঞ্চেল কৰক না আপুনি। বহু বুজাইছোঁ বাইদেউ, তাই কিন্তু কোনো পধ্যে মান্তি নহয়। আৰে মান্তি নহয় বুলি ক'লেই হ'ব নেকি? চাওক চাওক চাওক, শুনক। ইমান কম বয়সতে বিয়া বাৰু পাতিলে যে পুৰোহিতবোৰৰ গ্লেমাৰ নোহোৱা হৈ যায়। বিবাহিত পুৰোহিতক যে কোনো ভক্তি নকৰা হয়, সেইবোৰ কথাটো আপুনি আপোনাৰ বায়েৰাক বুজাব লাগিব নহয়। বুজক না। অতি কম বয়সতে বাইদেউ বিধৱা হ'ল। ভিন্দৰ কিডনীৰ বেমাৰ আছিল। বাইদেৱে কিবাবি দৰৱ আনি দিছিল, ভিন্দই কিন্তু দৰৱ খোৱা নাছিল। দিনে ৰাতিয়ে মদহে খাইছিল। ভিন্দু ঢুকোৱাৰ পাছত তাই আমাৰ লগত থাকিবলৈ ল'লে। বাইদেৱে মোক কেৱল ভাই বুলি নাভাবে, পুত্ৰৰ স্নেহেৰে সদায় জীপাল কৰি ৰাখিব খোজে। সেইখিনিলৈকে বাৰু বুজিলোঁ, কিন্তু এতিয়া আমাৰ বিয়াখনৰ কি হ'ব? বাইদেউৰ কোনো কথাই নমনাকৈ থকা নাই মই, পৰিণাম লাগিলে যিয়েই নহওক। তাৰমানে বুঢ়াৰো মতলব বেয়া। বহু সুখ স্বাচ্ছন্দ্যৰ মাজত সংসাৰ কৰাৰ সামৰ্থ্য মোৰ নাই, তথাপি দুবেলা দুমুঠি যোগাৰ কৰি আনিব পৰা ক্ষমতা মোৰ নথকা নহয়। এই দুমুঠি মোৰ পেট নভৰে নহয় কিবা। তোমাৰ পেটটো ভৰাই ৰাখিব পাৰিম। মোৰ পেটৰ কথা আপুনি কেনেকৈ জানিব আপুনি? তোমাৰ পেটৰ কথা নাজানিব পাৰোঁ, কিন্তু মনৰ কথা জানো। বা অজয় দেৱগণৰ নিচিনা লোক দিছে দেখোন। কি জানে মনৰ কথা? মোৰ কি জানে? জানো যে তোমাৰ মনটো বৰ সৰল। বেকা বেকি কথাবোৰ তোমাৰ মনটোৱে বুজিও নাপায় আৰু বুজিবলৈ চেষ্টাও নকৰে। তেনে এটা মনৰ লগত জীৱনটো সাঙুৰি ল'ব পাৰিলে নিজকে ধন্য মানিব পাৰি। মা লাজ কৰিছে ছাৰ আকৌ এনেকৈ। আপুনি ধন্য মানিলে কি হ'ব? মই যে বেয়াকৈ ফচি যাম। না ইমান বেয়া ফচন মই দিব নোৱাৰে। ভাইটি তই মোক ৰক্ষা কৰা নাপায়। 25 তাৰিখ অহা মাহৰ ফিক্স তাৰিখৰ। কি ক'ব লাগিব 25 তাৰিখে? একো ক'ব নালাগে, সেইদিনা পুৰোহিত সাজৰা হ'ব আৰু তই কইনা হবি। হে ভগৱান, কইনা? কইনা। আৰু সেইদিনা যে মই কি কৰিম নহয়, এই গান গাম আৰু নাচিম। নতুন কাপোৰ বহু আশাৰে আমাৰ দেউতাই অনাথ আশ্ৰমখন গঢ়ি তুলিছিল আৰু তাতেই থাকি তোমালোক ইমান ডাঙৰ হলা। অনাথ আশ্ৰমত থাকিলে
কিন্তু আজিলৈকে মই এওঁলোকক কেতিয়াও অনাৰ অনুভৱ কৰিবলৈ দিয়া নাই মোৰ দেউতাই সদায় এওঁলোকক নিজৰ ছোৱালী জ্ঞান কৰি আহিছে আৰু ময়ো সদায় এওঁলোকক নিজৰ ভগ্নীৰ জ্ঞান কৰি আহিছোঁ এওঁলোকৰ দুখত কান্দো সুখত হাওঁ অ'কে অ'কে আপোনালোকে এতিয়া যাব পাৰে চাব যাতে নিউজটো প্ৰাইম টাইমত বাজে হা যোৱাৰ আগতে আপোনাক এটা প্ৰশ্ন কৰিবলগীয়া আছিল ছাৰ হয় 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 কৰকচোন কেইদিনমান আগতে আপোনাৰ আশ্ৰমৰ পৰা এজনী ছোৱালী নিৰুদ্দেশ হোৱা বুলি খবৰ ওলাইছিল ছোৱালীজনীৰ কিবা সন্ধান পাইছে নাই মইতো আগতে ষ্টেটমেণ্ট দি থৈ দিছোঁ যে ছোৱালীজনী মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল আৰু তেনেকুৱা এজনী ছোৱালীক বিচাৰি পাবলৈ অলপ পলম হয় আৰু পুলিচৰো ৰিলিজ অপাৰেশ্যন চলি অ'কে অ'কে হয় দে থেংক ইউ ছাৰ অ'কে আহিছোঁ ছাৰ হয় ইমান দিন হ'ল অথচ মিডিয়াই ঘটনাটো পাহৰিবই পৰা নাই ছোৱালীহঁত তহঁতৰ কাৰোবাক তাই ফোন কৰিছে নেকি কাৰোবাৰ লগত তাই কিবা যোগাযোগ ৰাখিছে নেকি আৰে তাই ক'ত লুকাই আছে জানো নেকি তহঁত আৰে কি কৈছো নাই আৰু যদি জানিও নজনাৰ ভাও যদি আছে নহয় তহঁতে কিন্তু একজনেও জীয়া নাথাকিবি কৈ দিছো দেউতাৰ দৰে সমাজ সেৱা কৰি তহঁতক পুহি ৰখাৰ দৰে মোৰ খামি মই কৰিব নোৱাৰো আৰে খাটি বেপাৰী হয় মই আৰু তহঁতক লৈ মোৰ বেপাৰ কৰা ঠাণ্ডা আৰু মোৰ ঠাণ্ডা যে চৌপাট কৰিবলৈ আহে নহয় তাৰ লাইফৰ কেলেণ্ডাৰে চেঞ্জ কৰি পেলাম মই ভাই খবৰ কৰ ক'ত আছে তাই মানসিক ভাৰসাম্য নোহোৱা ছোৱালী কৰবাত ৰাস্তাই ঘাটে পৰি থাকিব গাড়ী মটৰে খুন্দিয়াই মাৰি পেলাব মিছামিছি বদনাম হ'ব মোৰ দেউতাই ইমান মৰমেৰে গঢ় দিয়া এই অনাথ আশ্ৰমখনৰ নাই মই কিন্তু এইবোৰ কেতিয়াও হ'ব দিব নোৱাৰা অলৰেডি জিলাই নটিচ জাৰি কৰা হৈছে তাৰ সন্ধানত আমাৰ পুলিচে চাৰ্চ অপাৰেশ্যন আৰম্ভ কৰিছে আপোনালোকৰ এইবোৰ লেকচাৰ বহুত শুনিছো মই ৰুলিং এমএলএ হিচাপে মই আপোনাৰ গড্ডাৰ কৰিছোঁ দুদিনৰ ভিতৰত এই ছোৱালীজনী আনি মোৰ সন্মুখত খাৰা কৰাই দিয়ক মাফ কৰিব এমএলএ ছাৰ আমি পুলিচ হে যাদুঘৰটো নহয় যে কাপোৰ জোকাৰি দিম পাৰ চৰাই উৰি আহিব তাতকৈ ডাঙৰ কথাটো হ'ল ছোৱালীজনী সম্পৰ্কত আমাৰ হাতত থকা ইনফৰমেশ্যন খুবেই সীমিত আৰে মই দেখোন কৈছো এই ছোৱালীজনী পাগলী হয় আৰু কিহৰ ইনফৰমেশ্যন নালাগে আপোনাক মেডিকেল চাৰ্টিফিকেটখন আছে নেকি নহয় মানে য'ত লিখা আছে যে সেই ছোৱালীজনী পাগলী তেতিয়াহ'লে আপুনি কেনেকৈ ক'ব পাৰিলে যে সেই ছোৱালীজনী পাগলী আচৰণে কয় এনেকুৱাটো হ'ব পাৰে যে আশ্ৰমখনৰ পৰা পলাবৰ কাৰণে তাই এইবোৰ এক্টিং কৰিছিল আৰে তাই কিয় পলাব বিচাৰিব আশ্ৰমৰ বাকী ছোৱালীবোৰে পলোৱা নাই হয়তো বাকীবোৰে এক্টিং কৰিব নাজানে মই মিছা কথা কৈছো মই পুলিচি কায়দা মানি চলিছো ছাৰ আৰু পুলিচি কায়দাত আপুনি এনেধৰণৰ বহু প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে বাহিৰ বহি আছো যে ঠাণ্ডা লাগিলে গাটো আকৌ বেছি বেয়া হ'ব ঐ বল ভিতৰলৈ ব'লা আজি সপোনত মই এই পাঁচজনীক দেখিছিলো জানো তাই যেন মোলৈ হাত দুখন মেলি চিঞৰি আছিল কৈছে মোক ইমান বেয়াকৈ কান্দিছে তাইৰ কান্দোনত মই সাৰ পাই গলো তাই বাৰু জীয়াই আছেনে বা কনা বা জীয়াই আছেনে তাই এইবাৰ ইলেকশ্যনত কি হৈছিল
মনোনয়ন পত্ৰ দিবলৈ যোৱাৰ আগদিনাখন যেতিয়া তুমি আশীৰ্বাদ বিচাৰি মন্দিৰলৈ গৈছিলা সেইদিনাই কৰবাৰ পৰা এখন ট্ৰাকে আহি তোমাক কিমান বেয়াকৈ খুন্দা মাৰে যে তুমি চিধাই হস্পিটেলত পাৰ্টিয়ে তোমাৰ জাগাত মোক ইলেকশ্যন খেলিবলৈ গ'লে আৰু তোমাৰ এই কুলাংগাৰ পুত্ৰটো MLA হ'ল আৰু তুমি হলা পংগু গতিকে ঈশ্বৰৰ আজিকালি আমাৰ দৰে মানুহ হ'লেহে চকু মেলি চাই না তোমাৰ দৰে মানুহৰ কাৰণে ঈশ্বৰৰ ঘৰতো ন' এণ্ট্ৰি যোৱা 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 হৈ থাকা যোৱা ক'ৰ পৰা আহিলা মন্দিৰৰ পৰা মোৰ গাড়ীখন লৈ গৈছিলা নে খোজকাঢ়ি গৈছিলোঁ আৰে খোজকাঢ়ি কিয় যোৱা হে তুমি কিয় পাহৰি যোৱা তুমি MLAৰ ঘৈণীয়েক হয় সেই কথাটোকে মই বিয়াৰ দিন ধৰি বুজি পোৱা নাই কি বুজি পোৱা নাই ইয়াকে বুজি পোৱা নাই তুমি যে মোৰ গিৰিয়েক হোৱা তাক লৈ মই অহংকাৰ কৰিব লাগে নে লাজ কৰিব লাগে আপোনাক দেখা কৰিব আহিছোঁ ঠিক আছে মই গৈ আছোঁ অ'কে ছাৰ তুমি মোক লৈ অহংকাৰে কৰা বা লাজে কৰা আই ডোন্ট কেয়াৰ সমাজৰ আগত নিজকে চৰিত্ৰবান কৰি দেখুৱাবলৈ মোক এজনী পত্নী লাগে আৰু সেই পোষ্টত মই তোমাক এপইণ্টমেণ্ট দিছোঁ সেই পোষ্টৰ পৰা তুমি কেতিয়াও ৰিটায়াৰমেণ্টটো ল'ব নোৱাৰা ৰিজাইনো দিব নোৱাৰা নহ'লে বিপদ হ'ব তোমাৰ শুনিলা বোৱাৰী তুমি তাৰ কথা শুনিলা ধৈৰ্য ধৰক দেউতা এইবোৰ মানুহৰ পতন হ'বলৈ বৰ বেছি সময় নালাগে কিন্তু কোনে পতন মাতিব কাৰ ইমান সাহস আছে এই ক্ষমতাশালী মানুহবোৰৰ বিৰুদ্ধে মাত মাতিবলৈ কিয় আশ্ৰমৰ ছোৱালীজনী আছে নহয় তাইকতো এতিয়াও এওঁলোকে ঢুকিয়েই পোৱা নাই